এয়া হ'ল ঋষভ দা ঋষভ দা বুলি ক'লে যে মোৰ সাধুঘৰৰ কথা জানা সাধুঘৰৰ কথা আপুনি সেইদিনা কৈছিলে কণ শিশু সাধু কওঁ মই সুধিব খুজিছোঁ আৰু ঋষভ দাক জানা মানে ঋষভ দাক তোমালোকে টিভিটো মিলিলে দেখিবা ৰং চেনেল মিলিলে দেখিবা জোনাক মিলিলে দেখিবা ৰেঙনি মিলিলে দেখিবা আৰু এতিয়া আমাৰ ময়ূৰপংখী নতুন চিৰিয়েল এখন হ'ব ৰঙত টেলিকাষ্ট হ'ব তাত দেখিবা এতিয়া ঋষভ দাক আমি সুধিব খুজিছোঁ মই ঋষভ দাক সৰুতে সাধু শুনিছিলেনে সাধু শুনিছিলোঁ যেতিয়া আমি ঘৰত আইতাহঁতৰ ঘৰলৈ যাওঁ তেতিয়া যাওঁতে ভাত পানী খোৱাৰ পিছত তেতিয়া খুৱাই তেতিয়া সাধু কৈ পেলাই খুৱাই আৰু সাধুবিলাক আমাৰ এনেকুৱা আছিল নিজে মানে সেই সময়ত বনি যায় সাধুটো এখন দেশৰ এটা ৰজা আছিল কিবা আছিল তেতিয়া এতিয়া গম পাইছে যে সেই সাধুবিলাক সাজি পেলাই কৰিছিল কিন্তু আইতাই সাধু সাজিব পৰাকৈ আইতাৰ তাৰমানে সাধু ভঁৰাল আছিলে বৰ ধুনীয়া ধুনীয়া সাধু কৈছিল আৰু সাধু শুনি খুব ভাল পাওঁ আৰু কেনেকুৱা ধৰণৰ মানে আইতাই কোৱা কিবা এটা সাধু তোমাৰ ভাল লগা সাধু আছে নেকি আছে আগতে আমাৰ আইতাহঁতৰ সাধুবোৰ এনেকৈ আৰম্ভ হৈছিল যে এখন দেশত এজন ৰাজকুমাৰ আছিল সেই ৰাজকুমাৰজন এনেকুৱা আছিল কিন্তু শেষত গৈ বুজিলোঁ যে সেই ৰাজকুমাৰজন ময়ে আছিলোঁ সঁচা মানে মোকে লৈ পেলাই সাধুটো বনাইছিলে আইতাই সাধুবোৰত ৰাজকুমাৰ ৰাজকুমাৰী যেতিয়া সাধু কওঁ তোমালোকেই হয় ৰাজকুমাৰ ৰাজকুমাৰী তোমালোকেই হয় ঋষভ দা যেনেকৈ সৰুতে নিজকে বুজি পাইছিল যে ৰাজকুমাৰ আইতাৰ সাধু ৰাজকুমাৰজন কিন্তু এয়া নাতি ঋষভ দা এতিয়া মই তোমালোকক ভাবিছোঁ ঋষভ দাৰ পৰা এটা আইতাই কোৱা সাধু শিকি লৈ তোমালোকক মই ক'ম নিশ্চয় মই ক'ম বাক ক'ম আৰু বায়ে তোমালোকক ক'ব আৰু কেনেকুৱা পালা জনাবা বায়ে আহি মোক ক'ব আমি আকৌ লগ পাওঁ সাধুঘৰত আমি পুনৰ লগ পাম